Hello friends, welcome to JS77 Rider on YouTube channel. তো আজিৰ ভিডিঅ'টোত দেখা পাইছে এখন কি ZX টেনাৰ। তো হয় আজিৰ ভিডিঅ'টোত টেনাৰখনৰ মানে এটা জেনেৰেল সাৰ্ভিস কৰা সুটটো মানে দেখুৱাম। তো চাওক ভিডিঅ'টো, টেনাৰখন মানে সাৰ্ভিসিং কৰা হ'ব। তো আপুনিও মানে যদি ইন ফিউচাৰত সুপাৰ বাইক লয় তো কেনেদৰে মানে মেইনটেইন কৰিব লাগে গম পাব। ভিডিঅ'টো চাওক, জেনেৰেল সাৰ্ভিসত মানে কি কৰা হয় তাৰ ওপৰতে মই ভিডিঅ'টো বনাইছো। তো ভিডিঅ'টো চাই ভালে পাব। ফাৰ্স্ট টাইম দাদাই মানে চেইন ক্লিন কৰিলে, তো সাৰ্ভিসিং কৰিবৰ কাৰণে ফাৰ্স্ট টাইম মানে পেডিগি ষ্টেণ্ড লগাই ল'ব লাগে, যোনটো মানে ডবল ষ্টানৰ কাম কৰে। তো পেডিগি ষ্টেণ্ড লগোৱাৰ পাছত সাৰ্ভিসিং কৰি আছে কংকন দাই, হোম সাৰ্ভিস দি আছে কাৱাসাকি কোম্পানী। আৰু কংকন দাক হয়তো চিনাকি কৰি দিয়াৰ কোনো দৰকাৰ নাই। আমাৰ অল আসামত মানে সুপাৰ বাইক যোনে চলায় কংকন দাৰ ফোনৰ নম্বৰ হয়তো সকলোৰে মোবাইলত থাকিবই। তেওঁ মানে অল কাইণ্ড অফ সুপাৰ বাইকৰ হোম সাৰ্ভিস কৰে। তো কংকন দায়ো কৰি আছে আমাৰ নগাঁও ডিষ্ট্ৰিক্টত ZX টেনাৰখনৰ সাৰ্ভিস কৰি আছে। জেনেৰেল সাৰ্ভিস যোনটো বাইকৰ কোনো ইস্যু নাই, বাইক বঢ়িয়া হৈ আছে। তথাপিও মানে এটা টাইমত সাৰ্ভিস কৰিব লাগে কাৰণে ওনাৰে মানে ভালকে ৰাখে বাইকখন। জয়দীপকটো চিনি পায় নগাঁৱত। তো সি মানে কংকন দাক ফোন কৰি এটা জেনেৰেল সাৰ্ভিস কৰিলে। ফাৰ্স্ট টাইম চেণ্ডেল ক্লিন কৰিলে। তাৰ পাছত চাওক ভিডিঅ'টো। সুপাৰ বাইক এখন মেইনটেইন মানে কৰিবলৈ হ'লে সিম্পলি মানে কেনেদৰে সাৰ্ভিসিং কৰিব লাগে তো সেইটোৰ ওপৰতে মই ভিডিঅ'টো বনালো। চেইন ক্লিন হোৱাৰ পাছত খুলিব লাগিব পেনেলবিলাক। চেইনডাল মানে ক্লিন হৈছে, তো তাৰ কাৰণে পেনেল খুলিব লাগিব। নেক্সট টোটেল বডি ক্লিন কৰিব লাগিব। টোটেল বডি ক্লিন কৰিবৰ কাৰণে আমি কি কৰিব লাগিব, পেনেল খুলিব লাগিব, সব পেনেলবিলাক খুলিব লাগিব। তো চাওক, আৰু টোটেল বডি ক্লিন কৰাৰ আগত মানে মোবিলটো ডাউন দিব। তো মোবিল ডাউন দিবৰ কাৰণে ফাৰ্স্ট টাইম ইঞ্জিন যোনডাল মানে গাৰ্ড থাকে তলত, ইঞ্জিন গাৰ্ডডাল খুলিছে কংকন দাই। তো ইঞ্জিন গাৰ্ড খুলি মোবিলটো ডাউন দিব ফাৰ্স্ট টাইম। দুই সাইডৰ বলটো খুলি ইঞ্জিন গাৰ্ডটো উলিয়ালে। আৰু মানে বাইকখনৰ গ্ৰাউণ্ড যোনটো ক্লিয়াৰেন্স হয় মানে বহুত হেৰি হয়, চাপৰ হয় টেনাৰৰ। তাৰ পাছত এফালে মোবিল মানে ডাউন দি আছে আৰু আমাৰ লগত এনেই মানে কিবা কিবি কথা চথা পাতি অলপ টাইমটো পাছ কৰি আছোঁ আমি। আৰু মানে তাৰ পাছত এফালে দেখা পাইছে যিহেতু ইনলাইন 4 হয় তো চাৰিডালে থাকিব পাইপ। আৰু এইটো মোবিল ফিল্টাৰ নতুন লগাই দিয়া হৈছে, পুৰণা মোবিলখিনি ডাউন দি দিলে। তো এইটো কভাৰটো কাম নাই, এইটো পেলাই দিওঁ। তাৰ পাছত মোবিল ডাউন দি নতুন মোবিল ভৰাই মোবিল ফিল্টাৰ লগাই দিলে। আৰু নেক্সট কি কৰিব, নেক্সট কৰিব টোটেল বডি ক্লিন। তো তাৰ কাৰণে কৰিব লাগিব পেনেলবিলাক। টেংকিৰ দুই সাইডৰ দুটা পেনেল, ফ্ৰণ্ট সাইডৰ পেনেল, সিট কভাৰ নহয় সিট। তাৰ পাছত টেংকি সব খুলি দিয়াৰ পাছত মানে চাওক বেক সাইডে টেনাৰৰ কি অৱস্থা হৈ গ'ল। সব খুলি পেলালে, যিহেতু মানে ফেয়াৰিং বাইক হয় ন, তো অলপ সাৰ্ভিস কৰিবৰ কাৰণে মানে সব খুলিব লগা হয়। আৰু তাৰ পাছত স্কেন হ'ব দিছে। স্কেন হ'ব দিয়া টাইমত সবেই মানে লেকচাৰ মাৰি পেলাই এনে কিবা কিবি মানে কথা বতৰা পাতি আছোঁ। আৰু মই সেইফালে ব্লগ কৰি আছোঁ আৰু এইফালে স্কেন হয় মানে টেনাৰৰ বস্তুবিলাক মই ৰেকৰ্ড কৰি আছোঁ। এইটো চিটৰ মানে যোনটো চিট কাউল হয় সেইটো। আৰু চিট কাউলৰ তলতে এইটো থাকে, মানে দুইটা চিটৰ মাজতে থাকে সেইটো। তাৰ পাছত এইটো টেংক মেটেলৰ হয়, কাৱাসাকি নিনজা ZX টেনাৰৰ টেংক। আৰু এইফালে বস্তুবিলাক মানে সজাই থ'লে দেখি ভাল লাগে ভিডিঅ'টো কৰাত। তো এইখন মোৰে হাত দেখা যায়, টেটুটো চাগে দেখা পায়, চিনি পাইছে।
হাতখন তো সজাই ল'লোঁ বস্তুকেইটা ৰেকৰ্ডিং কৰিম বুলি আৰু চাওক ভিডিঅ'টো তাৰ পাছত ইয়াতে চেইন ক্লিনাৰ ব্ৰেক ৱাশ্বাৰ আৰু তেনেকুৱা কিবা কিবি কিছুমান পাৰ্টছ তাৰ পাছত এইটো টেংকিৰ ফ্ৰণ্টৰ গাৰ্ডটো আছিলে আৰু এইফালে ফ্ৰণ্টত আছে টেংকিৰ যোনটো মানে সাইড পেনেল কিটা হয় পেনেল কিটা খুলি থৈ দিয়া আছে আৰু এইফালে তেনা স্ক্যান হোৱাৰ পাছত দেখাই আছো আপোনালোকক এইকেইটাই হৈছে টোটেল বডি বুলি কয় যেহেতু ইনলাইন 4 সিলিন্ডাৰ হয় তো 4টা থাকে টোটেল বডি আৰু এয়াৰ ফিল্টাৰ নতুন লগাই দিছো এইটো মানে নতুন লগোৱা হৈছে আৰু তাৰ পাছত মোবিল ডাউন দি নতুন মোবিল ভৰোৱা হৈছে আৰু ইঞ্জিন কভাৰটো তাৰ পাছত এই টোটেল বডি কিটা ক্লিন কৰাটোৱে মানে মেইন কাম থাকে আৰু এটো কভাৰ হয় টোটেল বডি কভাৰ তাৰ পাছত এইবিলাক কংকনদাহতৰ ইনস্ট্ৰুমেন্ট বিলাক লাগিয়ে থাকে মানে জুত যায় অল ওভাৰ আসামত জুত সুপাৰ বাইক সাৰ্ভিস কৰিব যায় তাতে লৈ যায় এফালে কাৱাসাকিৰ বেজিং দেখা পালে তাৰ পাছত এফালে কংকনদাই মানে টোটেল বডি ক্লিন কৰি থাকে মানে মই এনে ৰেকৰ্ডিং কৰি আছো আৰু হেতুকে কয় টোটেল বডি বাইকখনৰ মানে যাতে মিসিং নহয় কোনো তাৰ কাৰণে এটা টোটেল বডি কিটা পুৰা ক্লিন কৰিব লাগে স্প্ৰে মাৰি কৈ ক্লিন কৰি যাতে মিসিং নহয় মানে 4টা সিলিন্ডাৰ যাতে সমান জুই জ্বলে মানে ভিতৰত আৰু ফাইনালি জেনেৰেল সাৰ্ভিসটো ডান হল আৰু ষ্টক সাইলেন্সাৰ লাগি আছে তাৰ পাছত কংকনদাই আকৌ পেনেল বিলাক মানে সাৰ্ভিসিং হোৱাৰ পাছত লগোৱাত ব্যস্ত হল তাৰ পাছত সাৰ্ভিসিং হল বুলিয়ে ক'ব পাৰি আৰু এটো টেংকি পেনেল লগাই আছে তো মানে এখন সুপাৰ বাইক জেনেৰেলি সাৰ্ভিসিং কৰিব লগা হলে তাত দৰকাৰ হয় মোবিল ফিল্টাৰ এয়াৰ ফিল্টাৰ তাৰ পাছত আপোনাৰ কোলেন্ট টপ আপ কৰিব লাগে চেইন ক্লিনাৰ কৰিব লাগে তাৰ পাছত আৰু ব্ৰেক সুপাৰ বাইকত মানে ব্ৰেকিং আৰু টায়াৰে মেইন তাৰ পাছত সাৰ্ভিসিং হৈ গল ডান তো ভিডিওটো চাই যদি ভাল লাগিলে লাইক কমেন্ট শেয়াৰ কৰিব এন ধৰণৰ ভিডিও আনি থাকিবলৈ চেষ্টা কৰিম আৰু মই সুপাৰ বাইক বহুত ভাল পাওঁ তো এনে ধৰণৰ কন্টেন্ট পালে মই নিশ্চয় আনি থাকিম আপোনালোকৰ মাজলৈ তো ভিডিও বিলাক চাই থাকিব আজিলে বাই বাই নতুন এদিন লগ পাম নতুন এটা ব্লগৰ সৈতে সো বাই বাই